নমস্কাৰ সকলোকে নমস্কাৰ জনাইছোঁ আৰু আজি ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ আপোনালোকক। আজি আমি আছোঁ বৃন্দাবনত আৰু বৃন্দাবনত মানে কৃষ্ণ জন্মস্থান মথুৰাৰ পৰা আদি কৰি বৃন্দাবন গোটেইখিনি আমি ঘূৰিছোঁ আৰু তাকে আপোনালোকৰ আগত অকণমান দেখাইছোঁ। এয়া হৈছে মথুৰাৰ মানে য'ত শ্ৰীকৃষ্ণৰ জন্মভূমি। তাত আমি অকণমান বোলো জন্মভূমি কি দৰ্শন কৰোঁ বুলি গ'লোঁ আৰু ৰাতিপুৱাই এই ভিডিঅ'টো আচলতে কেইবাদিনো হ'ল বনাই থোৱা আৰু মই দিয়াহে নাছিলোঁ। বাবা আহিছিলে যে বাবাকো লৈ গৈছিলোঁ তাতে আৰু খোজকাঢ়ি এখন মানে গাড়ীৰ পৰা নামি আৰু গাড়ী আমি বুকিং কৰি গৈছিলোঁ আৰু এইখিনি মানে ইয়াতে মোবাইল কাঢ়ি ল'লে আৰু ভিতৰলৈ যাব নিদিলে, গতিকে ভগৱন্তৰ মানে যিখিনি ভিতৰৰখিনি দেখাব নোৱাৰিলোঁ। তাৰপিছত আৰু ভিডিঅ' বনোৱা নহ'লে আৰু তাৰ পৰা ওলাই আহিলোঁ আমি গকুললৈ। গকুলৰ মানে মাজে মাজে যিখিনি গলিয়ে ঘূৰি ঘূৰি আপোনালোককো অকণমান দেখাই দিছোঁ। গকুলৰ ভিতৰৰ গলিখিনি কেনেকুৱা চাওকচোন। চবফালে মানে সৰু সৰুকৈ এটা গলি আৰু দোকান, মিঠাই দোকান কিবা কিবি এনেকৈ। আৰু ইয়াত মানে পেৰা ইয়াত যে বিক্ৰী কৰিছে, পেৰাবিলাক ইমান মিঠা, ইমান ধুনীয়া খাবৰ কাৰণে। আৰু এইখিনি হ'ল গকুলত আহিলোঁ। গকুলৰ এয়া নন্দমহল এনেকৈ মানে অকণমান কিবা কিবিবিলাক চালোঁ আৰু সুন্দৰকৈ। কিন্তু ইয়াত মানে ভিডিঅ' বনোৱা এলাও নাই, তো তথাপিও মানে অকণমান এনেই ইফালে সিফালে ঘূৰিলোঁ আৰু। ভগৱানৰ ইয়াত নন্দমহল হয় যশোদা আৰু হেৰিয়ৰ আৰু এনেকৈ মানে অকণমান ঘূৰিলোঁ ভিতৰে ভগৱন্ত শ্ৰীকৃষ্ণৰ মানে মূৰ্তি ৰাখিছে আৰু হেৰি এনেকৈ ৰাখিছে আৰু কিবা কিবিবিলাক। কিন্তু সৰু মানে বাল গোপালক ৰাখিছে বিশেষকৈ আৰু তাতে পূজা কৰা হয়, পূজা পাতল কৰি আৰু এনেকৈ মানে পূজা বুলি বিশেষ নহয়, তাতে মানে বাল গোপালক ৰাখিছে আৰু সেয়া পুতনাৰ একচুৱেলি যে শ্ৰীকৃষ্ণ বধ কৰা এনেকুৱা এটা দৃশ্য তাত বনাই ৰাখিছে। তাৰপিছত আমি নিধিবনত গ'লোঁ। নিধিবনৰ ভিডিঅ'টো আচলতে মই আগতে আপোনালোকৰ আগত শ্বেয়াৰ কৰিছিলোঁ। নিধিবনৰ পাছত বৃন্দাবনত যিহেতু প্ৰেম মন্দিৰ আছে, হাজবেণ্ডে আগে গৈ আছে আৰু প্ৰেম মন্দিৰ অকণমান বোলো আপোনালোকক দৰ্শন কৰাই দিওঁ। তাকে গৈ আছোঁ এতিয়া খোজকাঢ়ি। টমটম গাড়ীখনতে ঘূৰি ফুৰিছিলোঁ সেইডোখৰ। তাৰপিছত আৰু ঘূৰি ফুৰাৰ পিছত মানে সেইখিনিতে নমাই দিলে, এইখিনি খোজকাঢ়ি যাব লাগিব বুলি ক'লে। মানুহৰ ভিৰ মানে ইমান বেছি ভিৰ। আৰু ব'লক এতিয়া প্ৰেম মন্দিৰৰ ভিতৰলৈ যাওঁ। ভিতৰৰ ভাগত আপোনালোককো অকণমান দৰ্শন কৰাই দিওঁ। প্ৰেম মন্দিৰ পোৱাৰ আগতে এইখিনিতে কিবা এখন আশ্ৰম আছিলে, মানে সেইখিনিৰ নামটো মই নাচালোঁ আচলতে। এইখন একেবাৰে ৰংগোলী বনোৱাৰ নিচিনাকৈ ফুলেৰেই বনাই থৈছে। ইমান সুন্দৰ এটা পৰিৱেশ প্ৰেম মন্দিৰত আৰু ইমান মানুহৰ ভিৰ, মানে ভাবিব নোৱাৰা মানুহৰ ভিৰ। আপুনি এটা বস্তু এটা হেৰি চাবৰ কাৰণে মানুহৰ ভিৰ চাওকচোন। কেনেকৈ আমি গেটৰ মাজে সোমালোঁ ক'বই নোৱাৰি, মানে একদম ঠেলা হেঁচাৰ মাজেদি সোমাই পেলাই ছাইডত থিয় হৈ লৈ মই অকণমানকৈ ভিডিঅ' বনাই আপোনালোকক দেখাই আছোঁ। বহুত মানে ভিৰ আৰু আজিকালি এইবছৰে বেছি ভিৰ হৈছে বুলি কৈছে প্ৰেম মন্দিৰ বা বৃন্দাবনৰ হেৰিয়ত। আৰু সেইদিনা আপোনালোকক দেখাইছিলোঁ মই যিহেতু নিধিবনৰ অকণমান ভিডিঅ', তাতো ইমান ভিৰ ভাৰ, মানে কেনি সোমালোঁ কেনি ওলাই যাম ভয় লাগি যায় তেনেকুৱা নিচিনা লাগে। আৰু ইয়াত শ্ৰীকৃষ্ণৰ মানে বিভিন্ন ধৰণৰ অৱতাৰ গোটেইখিনি মানে একদম ফুলৰ কাটি আৰু বহুত ধুনীয়াকৈ বনাই ৰাখিছে। এয়া প্ৰেম মন্দিৰ ভাগৰ প্ৰতি মুহূৰ্ততে এটা কালাৰ চেঞ্জ হৈ আছে মন্দিৰ ভাগৰ। ইমানেই সুন্দৰ দেখিবলৈ, মানে সঁচাকৈ আচৰিত লাগে। আৰু এইখিনি মানে ৰাধা মোহনৰ পৰা আদি কৰি গোটেইখিনি এইটো কালীনগৰ হেৰিৰ পৰা আদি কৰি গোটেইবিলাক এনেকুৱাকৈ বনাই ৰাখিছে, বহুত ধুনীয়া। আৰু আপোনালোককো সেইকাৰণে ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ। যিসকল নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ নাযাব, এবাৰ ছাবস্ক্ৰাইব কৰিব চেনেলটো দেই। তো ভিডিঅ'টো চাই থাকক সম্পূৰ্ণকৈ, একেবাৰে শেষলৈকে চাব। বহুত এটা সুন্দৰ পৰিৱেশ প্ৰেম মন্দিৰৰ। এইখিনি এইখিনি মানে বগাকৈ এইখিনি সেনেকৈ আছে আৰু ইমান ধুনীয়া লাগে দেখিবৰ কাৰণে। জয় শ্ৰীকৃষ্ণ বুলি লিখা আছে তাতে। আৰু লগতে এইখিনি মানে কালীয় দমনৰ সেইটো গোটেই সেইখিনি দিয়া আছে। মই যে বহুত সময় ৱেইট কৰাৰ পিছতহে মানে তাৰ ছাইডত ৰৈ পেলাই ভিডিঅ'কণ বনাবলৈ চান্স পাইছোঁ। মানুহৰ ইমানেই ভিৰ, গতিকে কেনেকৈনো কাৰ ডিঙিৰ ওপৰেদি চাম মানে সেনেকুৱা লাগি যায় আৰু চাওক এতিয়া আকৌ মন্দিৰ ভাগৰ কালাৰটো চেঞ্জ হৈ গৈছে। ইমান ধুনীয়াকৈ লাইটিং কৰি ৰাখিছে, মানে এবাৰ গ্ৰীণ য়েল্লো যি কালাৰ হয় প্ৰতিটো কালাৰে অলগকৈ ওলাই। আৰু চাওকচোন এতিয়া আকৌ 1 মিনিটতে এনেকৈ হেৰি হৈ গ'ল। মানুহৰ ভিৰ চাওক কেনেকুৱা ভিৰ চাইডে। আমি আচলতে এটা ছাইডত থিয় হৈ ৰৈ গ'লোঁ আৰু অকণমান বোলো ইফালে সিফালে ঘূৰোঁ গোটেই মন্দিৰৰ বাউণ্ডাৰীৰ মানে চাইডে। আৰু আপোনালোকক দেখাই যাম। একেবাৰে শেষলৈকে আছে আচলতে মন্দিৰৰ ভিতৰখিনিও আছে, ভিতৰখিনিও মই আচলতে ভিডিঅ' কৰি আনিছোঁ। গোটেইটো ভিডিঅ' চালে আপোনালোকে সম্পূৰ্ণকৈ দেখিব। ইমান ভিৰ, বহুত ভিৰ আচলতে। আৰু তাত অসমীয়া মানুহো পাইছোঁ আৰু বেছিকৈ ইমানকৈ পোৱা নাই। মই আচলতে বেছিকৈ কথা বতৰা পাতি নাথাকোঁ কাৰো লগত ক'ৰবাত গ'লে। এয়া মানে আকৌ দেখিছেনে কালাৰ চেঞ্জ কৰিছে একদম 5 মিনিটৰ মূৰে মানে মন্দিৰ ভাগৰ মানে
হেৰিটো কালাৰটো চেঞ্জ হৈ থাকে, বহুত ধুনীয়া লাগে। আচলতে আমি যিটো ভগৱান শ্ৰীকৃষ্ণৰ জন্মভূমি তাৰ ভিতৰত গ'লোঁ, তাত আচলতে কি হয় মানে দৈৱকী বসুদেৱে য'ত পূজা কৰে আৰু য'ত মানে তেওঁলোকৰ গা ধোৱা নাদ আছিলে সেইবিলাক গোটেইবিলাক আছে। আৰু কংসালয় যিটো মানে দৈৱকী বসুদেৱ যিবিলাক মানে জেলত আছিলে যে সেই জেলৰ ভিতৰতো অকণমান অংশ আছে আৰু তাতে। তাৰপিছত সেই ভিতৰত মানে মন্দিৰ এভাগ আছে আৰু ডাঙৰকৈ, আৰু চাইডে চাইডে তেনেকৈ চাই পেলাই গুচি আহিলোঁ। আৰু তাত মানে ভিডিঅ' বনাবলৈ এলাউ নাই মোবাইল কাঢ়ি ল'লে। আৰু ইয়াত যেনিবা এলাউ আছে, আৰু তথাপি ইয়াত লিখা আছে ভিডিঅ' বনোৱা বন্ধ বুলি, কিন্তু চব মানুহে বনাই আছে সেইকাৰণে ময়ো বনাই দিছোঁ। আৰু এইখিনি যে দিনত হোৱা হ'লে চাগে বহুত ধুনীয়া লাগিলেহেঁতেন দেখিবৰ কাৰণে, কিন্তু ৰাতিও এতিয়া ওচৰৰ পৰা আমি ভালকৈ দেখিছোঁ, বহুত ভালো লাগিছে। লাইটিং, গৰু এনেকৈ মানে গৰু চৰাই থকা কৃষ্ণ আৰু এনেকৈ বালগোপালসকলৰ যে গোটেইবিলাক সেইখিনি বালকসকলে দি, আৰু বহুত ধুনীয়া লাগিছে। ইমান ধুনীয়াকৈ মানে এই যেন গৰুকেইজনী লৰ দিব এতিয়া সেনেকুৱা নিচিনাকৈ বনাই ৰাখিছে, আৰু হৰিণাকেইজনী ইমান ধুনীয়াকৈ বনাই ৰাখিছে। লাইটৰ পোহৰ আৰু চকুত ধৰিছে বহুতকৈ, আৰু মোবাইলৰ ফ্লাক্স মাৰিলেও মানে ভিডিঅ'বিলাক ভালকৈ নুঠে, আৰু তথাপি মই অকণমান আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু এইফালে গোটেইখিনি চাওকচোন, এতিয়া মন্দিৰ ভাগৰ কালাৰটো চাওক, একদম মানে বাৰে বাৰে কালাৰটো সলাই আছে। আৰু এইখিনি চাওকচোন, গোটেই হৰিণাখিনি ইমান ধুনীয়াকৈ বনাই ৰাখিছে চাইডে চাইডে। কেতিয়াবা যদি সুবিধা হয় মই দিনত নিশ্চয় যাম, বহুত মানে ভাল লাগে। আৰু এদিন ট্ৰেইনত যাম, আচলতে নিজে গাড়ী বুকিং কৰি যোৱাৰ কাৰণে অকণমান লৰালৰি নিচিনা হয়, আৰু গাড়ীখন বুকিং কৰি গৈছে গোটেই জেগাখিনি এপাক চাই আহোঁ তেনেকুৱা নিচিনা লাগে যে, সেইকাৰণে লৰালৰি হয়। আৰু এতিয়া আমি তাত থাকোঁতেই কমচে কম 8:30 মানে বাজিছে। আৰু এইখিনি চাওকচোন, ইমান ধুনীয়া এটা পৰিৱেশ মানে। আৰু মন্দিৰভাগ যে বাৰে বাৰে কালাৰটো চেঞ্জ কৰি আছে, ইমান মৰম লগা গোটেইবিলাক সঁচাকৈ। মথুৰা বৃন্দাবনলৈ গ'লে প্ৰেম মন্দিৰ মেইন, আৰু তাৰ লগতে নিধিবন আৰু বাংকে বিহাৰীজীৰ মন্দিৰ, মানে বাংকে বিহাৰীজীৰ মন্দিৰৰ ভিতৰতে সোমালোঁ, কিন্তু ইমানেই ভিৰ আছিল মানে তাত ভিডিঅ' কৰা নহ'লে, আচলতে ভয় লাগিলে মোবাইল উলিয়াবৰ কাৰণে। আৰু ইয়াত মানে ইমান ভিৰ হৈছে, এইফালে মন্দিৰৰ চাইডে চাইডে এনেকৈ ঘূৰি ঘূৰি আহি আছোঁ। এইখিনি চাওকচোন, ৰাধাকৃষ্ণ এনেকুৱা মানে হেৰি কৰি থকা গোটেইখিনি মানে ঘূৰাই ঘূৰাই এনেকৈ যেন এতিয়াও নৃত্য কৰি আছে তেনেকুৱা নিচিনাকৈ আছে, আৰু বহুত ধুনীয়া লাগিছে দেখিবৰ কাৰণে। কিন্তু মই মানে আচলতে ভিডিঅ'টো ওচৰৰ পৰা গৈ পেলাই বনোৱাই নহ'লে আচলতে। আৰু এতিয়া এইফালে আৰম্ভ হ'ল ৱাটাৰ শ্ব', ইমান ধুনীয়া লাগিছে দেখিবৰ কাৰণে। বিভিন্ন ধৰণৰ ৱাটাৰ শ্ব'বিলাক মানে হৈছে, মানে ইমান ধুনীয়াকৈ দেখাইছে লাইটিং হেৰি কৰি পেলাই। এইখিনি মানে বহুত আন্ধাৰ হৈ আছিলে, আৰু মানুহবিলাক বহি আছিলে, মানে বহি থকাৰ কাৰণে আমি ভাবিছোঁ কি হ'বনো বুলি, তাৰপিছত গুচি গ'লোঁ সিফাললৈ। কিন্তু তেতিয়াই মানে ৱাটাৰ শ্ব' আৰম্ভ হ'ল, আৰু ইমান ধুনীয়া লাগিছে ন দেখিবৰ কাৰণে, বহুত ধুনীয়া লাগিলে। আপোনালোকে উপভোগ কৰক। প্ৰেম মন্দিৰলৈ যদি যায় ৰাতি 8টা বজাৰ আগত 7:30 বজাৰ পৰা এই যে ৱাটাৰ মানে কালাৰিংকৈ যিবিলাক দেখায় ন, সেইখিনি নোচোৱাকৈ নাথাকিব, বহুত ধুনীয়া হয়। আৰু আমিও বহুত সময় এনেকৈ ৰৈ পেলাই অকণমান উপভোগ কৰিলোঁ। আৰু তাৰপিছত আকৌ গাড়ী ড্ৰাইভাৰজনে বাৰে বাৰে ফোন কৰি কৈ আছে, আপোনালোকে ইমান দেৰি কৰিছে, ৰাতি বেছি হ'লে আকৌ পইচা ভাড়াটো বেছি হৈ যাব বুলি। কাৰণ কেলৈ 1 কিলোমিটাৰ 16 টকা নে 13 টকাকৈ লয়, আৰু তালৈকে কমচে কম 500 কিলোমিটাৰ তাতকৈ বেছি হ'ব চাগে, তো পইচা বহুত ভৰিব লগা হৈছে। তথাপি মানে গাড়ীখন বুকিং কৰি গ'লে ছেভ হৈ থাকে। আৰু কিন্তু ট্ৰেইনত গ'লেও চবতকৈ সুবিধা হয়। ট্ৰেইনত আচলতে দিল্লীৰ পৰা মাত্ৰ 2 ঘণ্টা বা 3 ঘণ্টা লাগে, 2 ঘণ্টা 3 ঘণ্টা লাগে। আৰু আপোনালোকে জেনেৰেল ডব্বাটো কোনোবা যদি দিল্লী আহে মথুৰা বৃন্দাবন চাই যাব পাৰে, জেনেৰেল ডব্বাটো গৈ পেলাই পটাপট মানে নামিবগৈ পাৰে ন, বেছি দূৰ নহয়। তাৰপিছত যেনিবা ইফালৰ পৰা সিফাললৈ যাওঁতে অকণমান দূৰ হয়, যেনে কৃষ্ণ জন্মভূমিৰ পৰা গকুললৈ কমচে কম 5-6 কিলোমিটাৰ হ'ব। আকৌ গকুলৰ পৰা বৃন্দাবনলৈ 5-6 কিলোমিটাৰকৈ বেছিয়ে হ'ব, মানে তেনেকুৱা হয়। আৰু গকুলৰ পৰা বৃন্দাবনত যোৱা ৰাস্তাত মানে পগলা বাবাৰ মন্দিৰ আছে, তাতো আমি নাচালোৱে আচলতে, সোমাবলৈ সময়ে নহ'লে। আৰু বাংকে বিহাৰীজী দৰ্শন কৰাৰ পিছত মানে মানুহে কয় ৰাধা জন্মভূমিত যাব লাগে বুলি, বৰচানি, কিন্তু আমি যোৱাই নহ'লে। আৰু এয়া চাওকচোন, ভগৱান শ্ৰীকৃষ্ণ আৰু অৰ্জুনৰ ৰথখন ঘোঁৰাকেইটা সিহঁতি ইমান ধুনীয়াকৈ ৰাখিছে, ইমান ধুনীয়া লাগিছে মানে দেখিবৰ কাৰণে। ৰাতিৰ পৰিৱেশ যে, সেইকাৰণৰ পৰা আচলতে লাইটিং হৈ থকাৰ কাৰণে বেছি মানে হেৰি লাগিছে, আৰু তো বহুত ভাল লাগিছে দেখিবৰ কাৰণে। সেইদিনা আচলতে মনটো একদম বহুত ভাল লাগিলে, আৰু গোটেই পৰিৱেশটো আপোনালোকক সেইকাৰণে দেখাই লৈ গৈ আছোঁ মই।
মই সেইখিনিতে মানে থিয় হৈ ৰৈ আছিলোঁ আৰু ৱাটাৰ শ্ব'টো চাই আছিলোঁ। ৱাটাৰ শ্ব' চোৱাৰ চাইডে চাইডে মানে এইখিনি আৰু এনেকৈ ভগৱান শ্ৰীকৃষ্ণৰ ৰথ আৰু অৰ্জুন এনেকৈ মানে বনাই ৰাখিছে। চাওকচোন ঘোঁৰাকেইটা ইমান ধুনীয়া লাগিছে। এইবিলাক যেন মূৰ্তি নহয়, মানে জীৱন্ত সেনেকুৱা নিচিনা লাগিছে আৰু দেখিবৰ কাৰণে। বহুত ধুনীয়া লাগিলে। আচলতে বহুত হেঁপাহ আছিলে মথুৰা বৃন্দাবনত এপাক ঘূৰিবলৈ যোৱাৰ, আৰু সেইদিনা গ'লোঁ। এই চাওকচোন এতিয়া মন্দিৰ ভাগৰ কালাৰটো চাওক, এতিয়া আকৌ বহুত বেলেগ, এতিয়া মানে বেলেগ কালাৰ কৰি থৈছে। আৰু এইখিনি চাওকচোন ইমান ধুনীয়াকৈ মানে ৰাধা কৃষ্ণ নাচি থকা নিচিনাকৈ এনেকৈ নাচি আছে। সেই ষোল্লৰস গোপীৰ যে হেৰিটো যে তেনেকৈ বনাই ৰাখিছে আৰু কৃষ্ণ আৰু ৰাধাৰ হেৰিটো, আৰু ঘূৰি আছে মানে বস্তুবিলাক ইমান ধুনীয়া লাগিছে দেখিবৰ কাৰণে। আৰু আমি যেতিয়া গৈছিলোঁ আচলতে সিমান ঠাণ্ডাও নাছিলে, তেতিয়া ঠাণ্ডা গৰম হেৰি হোৱা নাছিলে আচলতে। আৰু এতিয়া দিল্লীত বহুত ঠাণ্ডা পৰিছে বাৰু। এইখিনি চাওক, কিবা এটা ভাল লগা পৰিৱেশ মানে, আৰু মানুহৰ ভিৰ ভাৰ বহুত বেছি, আৰু কিমান ধুনীয়া এটা পৰিৱেশ মানে দিনত গ'লে যেন আৰু বহুত ভাল লাগিব দেখিবৰ কাৰণে, তেনেকুৱা নিচিনা লাগিলে। এই হৰিণাবিলাক চাওকচোন ইমান ধুনীয়াকৈ বনাই বনাই ৰাখিছে, আৰু ইমান চাফ চাফাই কৰি ধুনীয়াকৈ ৰাখিছে। ইমান মানে জনসাধাৰণ তথাপিও মানে ইয়াত ইমান ধুনীয়াকৈ সজাই ৰাখিছে, ইমান ধুনীয়াকৈ চাফ চাফাই কৰি ৰাখিছে। আৰু এইখিনি যেনিবা ফুলেৰে মানে ৰংগোলী বনোৱা নিচিনাকৈ বনাই ৰাখিছে। আৰু এফালে আছে এবাৰ শিৱলিংগ, বহুত ধুনীয়া হয়। আৰু সেইফালে সেইখন ৰঙাকৈ যে দেখিছে সেইখন হোটেল হয়। আৰু এয়া চাওক গোবৰ্ধন, একদম ধুনীয়াকৈ মানে হেৰি কৰি দেখাই থৈছে। গোবৰ্ধনৰ পানীও এনেকৈ মানে হেৰি কৰি থোৱা আছে যে বহুত ধুনীয়া লাগিছে দেখিবৰ কাৰণে, বৰষুণত দিয়া নিচিনা কৰাই ৰাখিছে। আৰু মই মানে একদম মানুহবিলাক ফালি ফালি গৈ আগফালে থিয় হৈ ল'লোগৈ আৰু ভিডিঅ' অকণ বনাওঁ বুলি। আৰু ছোৱালীজনীক লৈ গৈছোঁ, তাই আচলতে দেখিয়ে নাপায় মানুহৰ পৰা। আৰু এইফালে চাওক ৰাসৰ সেইবিলাক মানে এনেকুৱা চিচাৰ মাজত মানে ইমান ধুনীয়াকৈ বনাই ৰাখিছে, বহুত ধুনীয়া। চালে আৰু চাই থাকিবৰ মন যোৱা বিধৰ মানে। তো এতিয়ালৈকে ভিতৰলৈ যোৱা নাই, আকৌ ভিতৰলৈ যেতিয়া যাম আপোনালোকক ভিতৰখনো দেখাই দিছোঁ। এতিয়া প্ৰথমতে মানে বাহিৰৰখিনি অকণমান চাই লৈছোঁ। আৰু তাৰপিছত হাজবেণ্ডে আকৌ কৈছে কি বাহিৰৰখিনি চোৱা ভাগতে মানে আমি যাওঁগৈ ব'ল বুলি ওলালে, কিন্তু বাবাই ক'লে কিয় বা বাহিৰে বাহিৰে চাই পেলাই যাম, আমি ভিতৰতো এপাক চাই যাম বুলি কৈ পেলাই। ইমান মানুহৰ ভিৰ মানে, তথাপি মানে আমি ভিতৰলৈ এপাক গ'লোঁ। আৰু এইখিনি চাওকচোন ইমান ধুনীয়াকৈ ৰাখিছে। এইবিলাক চব বাহিৰতে মানে হয়, ৰাস যেনেকৈ হয় মানে, এই ৰাসৰ কিছুমান দৃশ্য মানে এনেকৈ বনাই ৰাখিছে মানে ৱালত হেৰি কৰি পেলাই। সেই চাওক, এতিয়া মন্দিৰ ভাগৰ কালাৰটো আকৌ চেঞ্জ হৈছে, মানে কিমান বাৰ কালাৰ চেঞ্জ কৰে যে, সঁচাকৈ বহুত এটা মনমুগ্ধ পৰিৱেশ, বহুত ভাল লাগিলে সঁচাকৈ। আৰু এতিয়া আমি এইফালৰ পৰা অকণমান ৰাস্তালৈ ওলাই অহা নিচিনা হ'ল। তাৰপিছত বাবাই ক'লে ব'ল ভিতৰলৈ সোমাই যাওঁ বুলি, আৰু সেইকাৰণৰ পৰা এতিয়া মানে মন্দিৰ ভাগৰ ভিতৰলৈ সোমাই যাওঁ বুলি আহিছোঁ। আৰু আপোনালোকক এতিয়া ভিতৰত দেখাই দিছোঁ দেই, ভিতৰৰ ভাগটো চাব, এনেকুৱা মানে সুন্দৰ। আৰু মানুহৰ ভিৰটো চাওকচোন কেনেকুৱা, ইমান হাজাৰ হাজাৰ মানুহ, বাপৰে। এয়া হৈছে প্ৰেম মন্দিৰৰ ভিতৰৰ ভাগ। নাকটো মোৰ একেবাৰে সোপা মাৰি ধুই আছে কাৰণে কথা কওঁতে অকণমান দিগদাৰ হৈছে। আৰু ভিতৰৰ ভাগ চাওকচোন, এই যে প্ৰেম মন্দিৰৰ ভিতৰ ভাগৰ যিখিনি দেৱালবিলাক মানে এনেকৈ যিখিনি ষ্টাইল কৰি ৰাখিছে, মানে এইখিনি ষ্টাইলটো আছে হেৰিয়ত, এই কুটুব মিনাৰ নহয়, এইটো ফটেহপুৰ চিক্ৰী তাৰ মানে কিছুমান বস্তুৰ আৰ্হিটো এনেকুৱাকৈ আছে, মানে এনেকুৱা ষ্টাইলতে বনোৱা আছে এই ৱালবিলাকৰ হেৰিটো, ডিজাইনটো যিবিলাক ডিজাইন দি ৰাখিছে। ভিতৰৰ পৰিৱেশটো ইমান ধুনীয়া। আৰু কেনেকৈ গৈছোঁ নিজে নাজানো, মানে এনেকৈ হাতটো ওপৰত কৰি মোবাইলটো অকল উলিয়াই আনিছোঁ, আৰু ঠেলুকি নি আছে একদম, মানে সেই ঠেলা হেঁচা মাজেদিয়ে মানে ওলাই ওলাই গুচি গ'লোঁ। মই তাত যে ভগৱানৰ ফটো আছে, মূৰ্তি আছে, একোৱেই নেদেখিলোঁ, মানে দেখিব আমি নাপায়। মানুহৰ ভিৰ কেনেকুৱা। আৰু মোৰ লগত শ্ৰেয়াও আছে, যিহেতু তাইক হাতত ধৰিব লাগে, বাবাও আছে পিছে পিছে। বাবা যিহেতু বুঢ়া মানুহ, ইমানকৈ হেৰি কৰিব নোৱাৰে। আৰু মানে কেনেকুৱা যে ভিৰ ভাৰৰ মাজত, সেইফালে ভিৰখিনি চাওকচোন, সেই তেনেকুৱা টেপা মজা ভিৰৰ মাজতে সোমালোঁ। আৰু ঠেলুকি হেঁচুকি মানে বাহিৰলৈ উলিয়াই নিলে আৰু তেনেকুৱা নিচিনা লাগিলে। কিন্তু ইয়াত ভিডিঅ' কৰা বন্ধ বুলি ভিডিঅ' কৰিব দিয়া নাই, কিন্তু প্ৰতিজন মানুহে ভিডিঅ' হাতত মোবাইল লৈ ভিডিঅ' কৰি থকাৰ কাৰণে ময়ো অকণমান উঠাই দিলোঁ। আৰু
আৰু এয়া চব ভিতৰখন ইমান ধুনীয়া বাপৰে বহুত ধুনীয়া এটা হেৰি মানে কেনেকুৱা সুন্দৰকৈ সজাই ৰাখিছে গোটেইবিলাক এবাৰ আকৌ যাম মই মানে একদম মনটো হেঁপাহে লোকলালে আৰু এবাৰ এনেকুৱা সময়ত যাম মানে দিনতে চাব পৰাকৈ যাম আৰু আৰু এটা ওপৰলৈও মানে মহল এটা আছে আৰু এইখিনি ৰাধাৰাণী এনেকুৱা দীপ চিপ জ্বলাই লৈছে ইমান ধুনীয়াকৈ দীপ জ্বলাই ৰাখিছে দীপ মানে আচলতে লাইটিঙে এনেকৈ জ্বলাই ৰাখিছে আৰু মানে ঠাণ্ডা বতৰ তথাপি মানে ভিতৰত ইমানেই গৰম হৈছে ফেনো লগাই থৈ দিছে মানে গৰম উঠি গৈছে আৰু ভিতৰখিনি চাওকচোন ইয়াত মানে কিমান ধুনীয়াকৈ সেই অকল তেনেকৈ দীপ জ্বলাই ৰাখিছে আৰু ভগৱানৰ হেৰি কিছুমান ৰাখিছে মানে ইমান ধুনীয়াকৈ আৰু বহুত ধুনীয়া লাগিলে দেই সঁচাকৈ এয়া চাওক এনেকুৱাকৈ ইয়াৰ পিছত আৰু ভিডিঅ' নবনালোঁ আৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰি দিছোঁ ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰিব আৰু যিসকল নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব আৰু সকলোকে ধন্যবাদ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বাই বাই